নমস্কাৰ বন্ধুসকল, ৰীতাছ কিচেন অসমলৈ মই ৰীতা মালাকাৰে আজি আপোনালোকক স্বাগতম জনাইছোঁ আৰু এটা থলুৱা খাদ্য লৈ আহিছোঁ আপোনালোকৰ মাজত, যিটো পকা ধানৰ মাজত পোৱা ফৰিংবিলাক যে পায়, সেইবিলাক কেনেকৈ ভাজি খাব পাৰি সেয়া আপোনালোকক দেখুৱাম। দাৱনীসকলৰ সকলোৰে জ্ঞাত, ধান দাওঁতে ধাননিৰ মাজত ওলায় আৰু খুব খাবলৈ টেষ্টি হয় আৰু মোৰ কিন্তু বহুত প্ৰিয় হয় এবিধ খাদ্য, যিহেতু আমি ধান দাইছোঁ আৰু ধান দাওঁতে ধৰোঁ আৰু ধান দাওঁতে দাৱনীসকলৰ মনত সদায় মানে এটা ফূৰ্তি লাগি থাকে, ফৰিং পাম দাম, এনেকৈ চাৰিওফালৰ পৰা দাই আহি মাজত এটা জেগাত মানে মাজডোখৰত বা এটা চুকত দাৱনীকেইজনী চাৰিওফালৰ পৰা ঘেৰি লয় আৰু তাতে ফৰিং পোৱা যায় আৰু খুব ধৰে মানে দাৱনীসকলে। এয়া চব ধান দাই আছে আৰু দাৱনীয়ে ধৰি পলিথিন বা এনেকৈ চাৰ্টৰ পকেটত সুমুৱাই ৰাখে আৰু গধূলি আহোঁতেও এইটো এটা চখ হয় কোনে কেইটা ফৰিং পালে। আৰু যিসকলে ধান দাইছে তেওঁলোকে নিশ্চয় খাই পাইছে, ধৰিছে যদি, আৰু ধৰা নাই যদিও আপোনালোকক মই দেখুৱাওঁ কেনেকুৱা হয়। এয়া চব আৰু এইবোৰ কোনো লেতেৰা বস্তু নাখায়, ধানৰ পাতহে খায়, গতিকে ঘিণ কৰিবলগীয়া নহয়। আৰু অসমীয়া মানুহেতো প্ৰায়বোৰ ঘৰত খায় বুলিয়ে মই জানো। আপোনালোকে পিছে খাই পাইছেনে নাই কমেণ্টছ কৰি জনাবচোন। এয়া চব ফৰিংবোৰ অনা হ'ল, তাৰপিছত ইহঁতৰ পাখিবোৰ এটা এটাকৈ গুচাই দিয়া হ'ব, ঠেংবিলাকো গুচাই দিয়া হয় আৰু কোনো খৰচ নাই, তেল মছলা একো নালাগে। লাই শাকৰ লগত ভাজি খাব পাৰি, আলুৰ লগতো ভাজি খাব পাৰি। আজি পিছে মই একো নিদিয়াকৈ সুদা কেৰাহীত ভাজিম। এয়া চাওক, কেৰাহী পাতি দিছোঁ আৰু জুইত বনাম। জুইত বনালে অলপ ঠাণ্ডা দিন যিহেতু অলপ লৈ ভাল লাগিব। এয়া চাওক, সুদা কেৰাহীত ফৰিংখিনি দি দিছোঁ, তাৰপিছতে অলপমান স্লাইড নিমখ দিছোঁ, তেতিয়া টেষ্টটো বেছি ভাল হয়। মিছা মাছ টাইপৰ লাগে আৰু খাবলৈ, মানে মিছা মাছটো যে ভাজি দিলে যেনেকুৱা তেনেকুৱা লাগে। আৰু পলু, কিছুমানে পলুৰ নিচিনা বুলি, পলু যদি খাই পাইছে তেওঁলোকে গম পাব, পলু টাইপো লাগে। আৰু তেল নিদিলেও হয়, নিজে নিজে ফৰিংটোৰ গাৰ পৰা তেল ওলাই যায়। এয়া দেখিলেনে? আৰু খাবলৈ বহুত ধুনীয়া হয়, মানে বহুত ভাল লাগে। কোনোবাই যদি খাইছে তেনেহ'লে কমেণ্টছ কৰি জনাবচোন, আৰু যদি নাই খোৱা তেনেহ'লে আঘোণমহীয়া পথাৰতহে এবিধ পোৱা যায়, বহুত ৰেয়াৰো হয়, যিসকলে ধান দাবলৈ গৈছে বা দাৱনীক বিচাৰিলেহে পাব। এয়া দেখিছে লুকছটো কেনেকুৱা হৈছে। এয়া চাওক, একো হালধি বা মছলা জলকীয়া নিদিলেও হয়। সুদা কেৰাহীত দিয়ক, অলপ নিমখ দিয়ক, 5 মিনিটমান ভাজক, তাৰপিছত নমাই গৰমে গৰমে ছাৰ্ভ কৰক। বহুত টেষ্টি হয়, বহুত ভাল লাগে। এয়া চাওক, আমাৰ ল'ৰাকেইটা এতিয়া খাব। সিহঁতি সদায় থপিয়া থপি লাগে পথাৰৰ পৰা যেতিয়া দাৱনী আহে, ফৰিং আনিছা নাই, ফৰিং আনিছা নাই, এনেকুৱা। এয়া চাওক, এতিয়া টপা টপে খাব। দেখিছে? আপোনালোকে মোক কমেণ্টছ কৰি জনাবচোন, আপোনালোকে কেতিয়াবা এনেকৈ ধানৰ ফৰিং ভাজি খাই পাইছেনে নাই, আৰু যদি নাই পাইছে তেতিয়াহ'লে ইয়াৰ টেষ্টটো সকলোৱে গম পাব। আৰু যিসকলে পোৱা নাই তেওঁলোকে আঘোণমহীয়া যদি নগৰত থকা মানুহ গাঁৱলৈ যায় তেনেহ'লে দাৱনীসকলক ক'লে এয়া সংগ্ৰহ কৰিব পাৰিব আৰু ভাজি খাই চাব। বিৰাটেই মজা, বিৰাটেই মজা, বহুত ভাল লাগে খাই। এটা অসমীয়া খাদ্যৰ ভিতৰতে পৰে, যিহেতু আমি অৱশ্যে খাওঁ। আপোনালোকে বা খায় বা নাখায় কমেণ্টছ কৰি জনাবচোন, আৰু ভিডিঅ'টো কেনে পালে জনাব। ধন্যবাদ।